চাওক আমি UPPL হিচাপে আজি চৰকাৰত আহিছোঁ আৰু আমাৰ লগত আমি BJP আছে, ইফালে CSPৰো আমাৰ এজন ইয়াত MCLA আছে, আজি EM হৈ আছে। আমাৰ মূল উদ্দেশ্যই হৈছে যে এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে এইটো আগুৱাই লৈ যাব লাগে। 32 লাখ জনসাধাৰণৰ যি মানে বৰ্তমান আৰু ভৱিষ্যত এইটো উজ্জ্বল কৰাৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ আৰু ৰাজনীতিত অহাটো আমাৰ কাৰণে কোনো পাৱাৰ গেম নহয়, কোনো মানি গেম নহয়। এইটো সৰ্বাংগীন উন্নয়নৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব লাগে। আমি ভাৰতৰ নাগৰিক হিচাপে ভাৰতৰ বিভিন্ন প্ৰান্তত যেনেকৈ উন্নয়ন হৈছে আমাৰ অঞ্চলটোতো উন্নয়ন হ'ব লাগে। আমাৰ যিবিলাক সা সুবিধা ভাৰতৰ অন্য অঞ্চলৰ ৰাইজে পাইছে, অসমৰ অন্য অঞ্চলৰ ৰাইজে পাইছে, আমাৰ অঞ্চলৰ ৰাইজেও এই সুবিধাটো পাব লাগে আৰু এইটো পাবৰ কাৰণে কাম কৰিবলৈ আমি ৰাজনীতিত আহিছোঁ আৰু আজি BTCত চৰকাৰ গঠন কৰি আমি ৰাইজৰ কামত মনোনিৱেশ কৰিছোঁ। গতিকে আজি এই ছমাহৰ ভিতৰত বিশেষকৈ ইয়াত মেডিকেল কলেজ এখন আমি পাবলৈ সক্ষম হৈছোঁ, জিলা এখন পাবলৈ সক্ষম হৈছোঁ। BTR চুক্তিৰ বহুখিনি দফা ৰূপায়ণ হ'ল আৰু ইয়াৰ লগে লগে মই আপোনালোকক ক'ব বিচাৰিছোঁ কি বাকীখিনি দফা যিটো আছিলে আমাৰ NIT হ'ব লাগে, ইয়াত মানে যিটো মানে অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব লাগে, ইয়াত আমাৰ ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগে, ইণ্ডাষ্ট্ৰিয়েল যিটো ষ্টেট হ'ব লাগে, তেনেকুৱা বিভিন্ন যিটো দফা আছিলে এই দফাখিনি ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে DPR বিলাক প্ৰিপেয়াৰ কৰা হৈছে আৰু অসম চৰকাৰ ভাৰত চৰকাৰে এই ফাইনেন্সিয়েল ইয়াৰত ইতিমধ্যে আমাক 500 কোটি টকা অলৰেডি আমাক দি থৈছে। এই টকাখিনি যাতে কোনো মিছ ইউজ নহয়, এইটো যাতে আননেচেচাৰী কতো মিছ ইউজ নহয়, ইয়াৰ কাৰণে আমি লক্ষ্য ৰাখিছোঁ। কাৰণ যোৱা 17 বছৰত আমি যিটো দেখিলোঁ বড়োলেণ্ডত বহুত হাজাৰ হাজাৰ কোটি টকা আহিছে, কিন্তু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠা নাই। আৰু যোৱা চৰকাৰখনে ইয়াত যেনেকৈ ৰাইজৰ বিভিন্ন সুবিধাৰ কাৰণে যি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক স্থাপন কৰিব লাগে সেইবিলাক কৰিব পৰা নাই। সেইকাৰণে আজি আমাৰ নিবনুৱাসকলে হাজাৰৰ সংখ্যাত, লাখৰ সংখ্যাত গুজৰাট হাৰিয়ানাত যাই থাকিব লগা হৈছে। কিছুমানে সিকিউৰিটি গাৰ্ড, কিছুমানে বিভিন্ন কামত মানে আজি নিয়োজিত হৈছে। আৰু ইফালে যোৱা কেইদিনমানত আমি গম পাইছোঁ বহুতখিনি গাৰ্লছ যিটো ছোৱালী ট্ৰাফিকৰ ভিক্টিম হৈছে, কাম কৰিবলৈ গৈ পেলাই ট্ৰাফিকৰ ভিক্টিম হৈ আছে। কাৰণ দৈনন্দিন আমাৰ আৰ্থিক যিটো সমস্যা এইটো বাঢ়ি আছে আৰু সেইকাৰণে আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ যে 2 বছৰৰ ভিতৰত আমাৰ যিটো এগ্ৰিকালচাৰ খেতি এইটো কমপ্লিটলি মেকানাইজ কৰাৰ লগতে আমাৰ খেতিয়কসকলক লৈ পেলাই আমি বিভিন্ন শিতানত স্পেচিয়েলি কাম কৰাৰ কাৰণে মনোনিৱেশ কৰিছোঁ। আৰু ইতিমধ্যে ইয়াৰ লগতে যিটো নেকি আমাৰ আছে লাইভ ষ্টক, যিটো ভেটেনাৰী আছে, আমাৰ যিটো নেকি পশুপালন বিভাগ আছে, এই পশুপালন বিভাগটো আমি এটা ষ্ট্ৰং কৰাৰ কাৰণে টাৰ্গেট লৈছোঁ। আৰু বিশেষকৈ আমি এবছৰত কমচে কম 1 লাখ কিলো দিনত 1 লাখ কিলো গাহৰি এক্সপৰ্ট কৰিব পৰা কেপাচিটি আমাৰ ফাৰ্মাৰসকলৰ লগত আমি কাম কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ লগতে কমচে কম 25,000 কেজি মাটন যিটো আছে ছাগলী মাংস আমি প্ৰডাক্ট কৰাৰ কাৰণে, তেনেকুৱা বিভিন্ন যিটো আছে লেয়াৰ ফাৰ্ম খোলাৰ কাৰণে, ক্লাষ্টাৰ বেচিছত কাম কৰাৰ কাৰণে আৰু ফুড প্ৰচেছিংটো আমি আৰম্ভ কৰাৰ কাৰণে বিভিন্ন আঁচনি আমি অলৰেডি লোৱা হৈছে। আৰু অহা 2 বছৰৰ ভিতৰত এই সকলো আঁচনি ৰূপায়ণ হ'ব। আৰু মই আশা কৰিছোঁ আমি ইলেকশ্যনত যেনেকৈ কৈছিলোঁ 1 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কাৰণে আমি আঁচনি তৈয়াৰ কৰি আছোঁ। আৰু বিভিন্ন কোম্পানীৰ লগত ডাঙৰ ডাঙৰ মানে এজেঞ্চিৰ লগত কথা পাতি আছে। সকলোৱে অতি শীঘ্ৰে ইজৰাইলী কোম্পানীৰ লগত আমাৰ কথা হৈছে এগ্ৰিকালচাৰটো মডাৰ্নাইজ কৰাৰ কাৰণে আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে জাপানিজ কোম্পানীৰ লগত আমাৰ কথা হৈছে। এই জুলাই মাহতে তেখেতসকলৰ লগত মিটিং হ'ব। আমাৰ ল'ৰা ছোৱালী যিবিলাক ড্ৰপ আউট হৈ আছে তেখেতসকলক আমি স্কিল ট্ৰেইনিং দি পেলাই তেখেতসকলক বিভিন্ন লেভেলত কাম কৰাৰ কাৰণে তৈয়াৰ কৰিবলৈ আমি ইতিমধ্যে মনোনিৱেশ কৰিছোঁ। আৰু যোৱা 6 মাহত আমি বহুত শিকিলোঁ, জানিলোঁ, বুজিলোঁ। এতিয়া এই 6 মাহ যোৱাৰ পিছত আমি সম্পূৰ্ণভাৱে সকলো কাম নিয়াৰিকৈ কৰাৰ কাৰণে হাতত লৈছোঁ। মই আশা কৰিছোঁ ৰাইজে আমাক সঁহাৰি জনাব। হয়, আমাৰ 17 বছৰে ৰাইজে বঞ্চিত হৈছে, ইয়াৰ কাৰণে কিছুমান এছামে অলপ অতিষ্ঠ হৈছে।
আমাৰ মানে বহুত স্পীডত কাম হ'ব লাগে কিন্তু অফিচবিলাক ঠিক কৰাতে বহুত সময় লাগিছে সেক্ৰেটাৰিয়েট অফিসখনত মানে দুৰ্নীতি ছানি ধৰিছিলে ডিস্ট্ৰিক্ট লেভেলত বা সাব ডিভিজন লেভেলৰ অফিসবিলাকত কাম কাজবিলাক ঠিকমতে নহয় এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰাত বহুত সময় লাগিছে এতিয়াও বহুত মানে বিষয়া কৰ্মচাৰী আছে আগৰ দলৰ লগত কাম কৰা তেখেতসকলে আমাক সহযোগ কৰিব বিচৰা নাই আৰু সেই সকলক লৈ পেলাই সম্পূৰ্ণভাৱে আমি এটা পৰিৱৰ্তন আনাৰ কাৰণে এটা ষ্ট্ৰাগল কৰি আছোঁ মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ BTCৰ দায়িত্বত আছোঁ হিচাপেও তামোলপুৰবাসী হিচাপেও আমাৰ তামোলপুৰ অঞ্চলটোক আগুৱাই লৈ যোৱাৰ কাৰণে তামোলপুৰ অঞ্চলৰ ৰাইজৰ যিটো দীৰ্ঘদিন ধৰি এটা আশা আছিলে যে তামোলপুৰখন জিলা হিচাপে ঘোষণা কৰিব লাগে আৰু এই কথাটো আমি যোৱাকালি অসম বিধানসভাৰ বাজেট সেশনত দেখিবলৈ পাই সকলো আনন্দিত হৈছোঁ আৰু এতিয়া তামোলপুৰখন জিলালৈ উন্নতিকৰণ কৰা হ'ল ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে তামোলপুৰবাসী ৰাইজকো মই কংগ্ৰেচুলেশ্যন দিছোঁ কি আমাৰ যিটো আশা এইটো পূৰণ হ'ল এতিয়া অন্য অঞ্চলবিলাক যেনেকৈ উন্নয়ন দেখিবলৈ পাইছে আমাৰ তামোলপুৰ অঞ্চলতো বিভিন্ন অফিচ আদালত জিলা পৰ্যায়ৰ অহাৰ পিছত আমাৰ অঞ্চলৰ উন্নয়নটো অলপ ক্ষিপ্ৰতাৰে আগবাঢ়িব এই অঞ্চলটো দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ কাৰণে পিছ পৰি আছিলে এই অঞ্চলত সকলো থকাৰ পিছতো আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ উন্নয়নটো কৰিব পৰা নাছিলোঁ সকলো সুবিধা থকাৰ পিছতো আৰু এতিয়া জিলা ঘোষণা হোৱাৰ পিছত আমাৰ তামোলপুৰৰ লগতে আমাৰ কুমাৰীঘাটা অঞ্চল নাগৰিজুলি অঞ্চল আমাৰ কাউলিৰ পৰা আদি কৰি শুক্লাই চেৰপাং গড়েশ্বৰ সকলো অঞ্চলে একেলগে আগুৱাই যাব পাৰিব উন্নত হ'ব পাৰিব তো সেইকাৰণে আমি সকলোৱে মিলি এই যে আমি জিলাটো পাইছোঁ এইটো বাস্তৱত ৰূপায়ণ কৰি আমাৰ অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে কৰিবলৈ মই সকলো জাতি ধৰ্ম সকলো শ্ৰেণীৰ লোকক মই আহ্বান কৰিছোঁ যে আমি যাতে তামোলপুৰ জিলা পোৱাৰ পিছত এই জিলাখন অসমৰ এখন উন্নত জিলা হিচাপে স্থাপন কৰাৰ কাৰণে সকলো কাম কৰিবলৈ আগবাঢ়ি আহে মই ইয়াৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ